হেল্ল' এভৰিৱান, আজি মই দুটা DIY হোম ডেকৰ আইডিয়া লৈ আহিছোঁ। তাৰে প্ৰথমটো হ'ল এই চাইড টেবুলখন। এনেকুৱা বক্সসমূহ আপোনালোকে ফল মূলৰ দোকান বা গ্ৰ'চাৰী দোকানত পাই যাব। দামটো 20ৰ পৰা 30ৰ ভিতৰতে, হয়তো কিছুমান দোকানত ফ্ৰীকেও দি দিব পাৰে। এই DIYটো টেম্পৰেৰী ছেটআপ বা বিভিন্ন কামৰ কাৰণে বহুত ইউজফুল হ'ব পাৰে আৰু ষ্টুডেণ্টসকলৰ কাৰণেও বহুত ইউজফুল হ'ব, কাৰণ অতি কম পইচাতে তেওঁলোকে এই বস্তুটো ইউজ কৰিব পাৰিব বা বনাব পাৰিব। আমাৰ নেক্সট DIYটো হৈছে জুট প্লেণ্টাৰ। এনেকুৱা জুটৰ প্লেণ্টাৰবিলাক আপোনালোকে যদি এমেজন বা ফ্লিপকাৰ্টৰ পৰা ল'বলৈ যায়, অতি কমেও 200 বা 300 ল'ব। সেইটোকে নকৰি যদি আপোনালোকে নিজৰ পইচা বচাব বিচাৰে বা ভাবে, কোনেও নিবিচাৰে নিজৰ পইচা বচাবলৈ, আপোনালোকে এনেকুৱা বেগ ইউজ কৰিব পাৰে যাৰ দাম বজাৰত 80, 50, 100 ইমানেই হ'ব, তাতকৈতো বেছি নহয়। গতিকে এনেকুৱা কিছুমান সৰু সৰু হেক ইউজ কৰি আমি নিজৰ ঘৰখন ধুনীয়াকৈ সজাই তুলিব পাৰোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিবা। থেংক ইউ।